So hi friends, welcome back to my YouTube channel PJD Vlog. So আজি হৈছে দীপাৱলী। So দীপাৱলী মোৰ ফালৰ পৰা সমূহ YouTube ফেমিলিলৈ হেপী দীপাৱলী। So এতিয়া আমি দীপাৱলীৰ কাৰণে কলগছ কাটি আছো। বলো ভিডিঅ'টো আৰম্ভ কৰো। মজা পাহিয়ে পুৰা ছাতি মডিফাই কৰি আছে ৰং চং কৰি কিনে পুৰা বৰষুণৰ মাজে মাজে এতিয়া আমি কলগছ কাটিব যাম। এতিয়া চো চাই থাকিব আপোনালোকে। কলগছডাল কাটি কিনে লৈ আহিলো। কলগছডাল এইখিনি পুতিব লাগিব আৰু অলপ মডিফিকেশ্যন কৰিব লাগিব কলগছডাল। So দীপাৱলী বুলি পুৰা ছাতি তাতি জ্বলাই দিলোঁ। এইবিলাক দেখিছেনে আপোনালোকে? ইয়াত অলপ জ্বলাই দিলোঁ আৰু ইয়াত অলপ লাইন কৰি দিছোঁ আৰু ইয়াত জ্বলাই থৈ দিছে বৌহঁতে। আৰু বৰষুণটো এনেকুৱাকৈ দি আছে মানে কি ক'ব আৰু দীপাৱলী এবাৰ পানীয়া হৈ গৈছে আৰু আমাৰ ইহঁতে পুৰা ঘৰৰ ভিতৰতে এনেকুৱাকৈ বনাই আছে। বাহিৰততো বনাব পৰা নাইয়ে, পুৰা বৰষুণ দি আছে। পুৰা ঘৰৰ ভিতৰতে এনেকৈ বনাই আছে আৰু পুৰা বনোৱা শেষত আপোনালোকক দেখাই আছোঁ এইটো কি বনায়। আমাৰ ৰংগলী পুৰা তৈয়াৰ হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব দেই। ফটোশ্বুট চলি আছে আমাৰ। এইটো হ'ল পুৰা ফটো উঠি আছে আৰু এই ৰংগলীটো বনাই পেলাই ফটো উঠে বনাই। সিহঁতৰ বেলেগ কাম একো নাই। কি হ'ব ইহঁতৰ লগত ফুটাই দিলোঁ। চ' এতিয়া ঘৰত যাওঁ আৰু কি কৰিবা, বৰষুণৰ বতৰ। এটা সৰু চাই ভিডিঅ' এটা দিবলৈ ট্ৰাই কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো বহুত দীঘল নহ'ল, বৰষুণ দি থকাৰ কাৰণে ক'তো যাব নোৱাৰিলোঁ। চ' বাই বাই।